মোহিনী মোহন বৰঠাকুৰ বা কপিল বৰঠাকুৰ আৰু তেওঁৰ অৰ্ধাংগিনী ইলি বৰঠাকুৰ সৈতে আমাৰ ডাঙৰ দীঘল হৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ দুজনী ভণ্টি আছিল, পালমি আৰু জংকি বৰঠাকুৰ। জংকিয়ে খুব নাচিছিল, খুব নাটক কৰিছিল আৰু জুবিন দাই আমাৰ তবলা বজাইছিল। ক্লাছ 3ৰ পৰাই তেওঁ ষ্টাৰ্ট কৰিছিল তবলা বজোৱা আৰু গান গোৱা। এইখিনি সকলোখিনি ট্ৰেইনিং তেওঁ মাকৰ পৰা পাইছিল আৰু পঢ়াৰ ট্ৰেইনিংখিনি দেউতাকৰ পৰা পাইছিল। এই সকলোখিনি কথা একদম অনামিকালৈকে একদম বি বৰুৱা কলেজৰ পেপাৰ ফালি ওলাই আহি কিনে সেইখিনি সময়লৈকে মই এপিছড 1ত বনাই থৈ দিছো। যদি আপোনালোকে এতিয়ালৈকে এপিছড 1টো নাই চোৱা, গৈ কিনে চাওক। আপোনালোকে সম্পূৰ্ণ কাহিনী তেওঁৰ সৰু কালৰ পৰা লৈ পেলাই বি বৰুৱাৰ লকে আমি বনাই থৈ দিছো। আপোনালোকে এপিছড 1টো চাব। এতিয়া আমি আহিছো সেই অনামিকাৰ পৰা, সেই বি বৰুৱাৰ কাহিনীৰ পিছৰ পৰা আমি সেইখিনি অধ্যায় আমি কথা পাতিম, আমি ডিসকাস কৰিম। যদিওবা এই ভিডিঅ'টোত সকলোখিনি কথা থাকিব, আপোনালোকে খুব ভাল পাব চাই কিনে, সেইকাৰণে শেষলৈকে চাব। এতিয়া আহিছো আমি গানৰ দিশলৈ। কেনেকৈ তেওঁ 40টাতকৈ বেছি ভাষাত 38,000তকৈ বেছি গান গালে মাত্ৰ 3টা দশকত। কল্পনা কৰি চাওক, যদি আপুনি এভাৰেজ ওলাই নহয়, যদি আপুনি গড় ওলাই নহয়, প্ৰত্যেকটো দিনাই তেওঁ 3টাকে গান কৰিছিল। 1992ত তেওঁৰ প্ৰথমটি এলবাম অনামিকা মুক্তি পায়। অনামিকাৰ মুক্তিতে জুবিন গাৰ্গ হৈ পৰে ফেমাস অসমত, যে কোন এই জুবিন গাৰ্গ। চাৰিওফালে খালি অকল এটাই নাম, যে জুবিন বুলি কোনোবা আহিছে, অনামিকা ৰিলিজ কৰিছে, খুব বঢ়িয়া গান গায়।